নমস্কাৰ বন্ধুসকল, আমি ইয়াত টিলিঙা মন্দিৰ আহোঁতে ভিডিঅ' কৰিবলৈ অসুবিধা হ'ল, বৰষুণ দিলে। সেইকাৰণে জাষ্ট শ্বৰ্টকৈ হ'লে টিলিঙা মন্দিৰত আমি আহি পাই মেলানি তিতি আহিছোঁ। বহুত বৰষুণ, সেইটো কাৰণে ৰাস্তাত আমি ভিডিঅ' বনাব নোৱাৰিলোঁ। ইয়াত তিতি আহি টিলিঙা মন্দিৰত লাইন পাতি আছোঁহি। বৰ বিশেষ দীঘলীয়াও কৰিব নোৱাৰিলোঁ, বৰষুণ তাতে বহুত লাইন পাতিবলগীয়া হ'ল। খালী হাতত লৈ বহুত দি থিয় হ'বলগীয়া হৈছে। সেইটো কাৰণে আপোনালোকক জাষ্ট পৰিৱেশটো দেখাইছোঁ আৰু আমি কি কৰিলোঁ টিলিঙা মন্দিৰত তাকে দেখাইছোঁ। চাকি জ্বলালোঁ, এয়া শৰাই আগ কৰিলোঁ। তাৰপাছতে চেলফি মেইন আমি ফটো মাৰিছোঁ এনেকৈ দি। এয়া ৰতন, আমাৰ পোৱালি, তাৰ লগৰ দুটামান। এয়া টিলিঙা মন্দিৰৰ ফ্ৰণ্টৰ ছাইডটো এয়া দেখাইছোঁ আপোনালোকক। চাকি তাকি গোটেই টিলিঙাই আৱৰি আছে। এয়া দেখাই আছোঁ আপোনালোকক তাৰ পৰিৱেশটো। চাওক কিমান মানুহ, শাওণ মাহ বুলি আচলতে মানুহ বেছিকৈ হয়। পূৰা মানুহৰ ভিৰ লাগি আছে। তথাপিও আমি মাজে মাজে চেলফি, মাজে মাজে লাইন পাতি আছোঁ। এনেকৈ তিতিবুৰি ইহঁতবিলাকে ৰছী বন্ধাত ব্যস্ত হৈছে। আমি বাৰু বান্ধি ল'লোঁ, ইহঁতিও বান্ধিছে। চাকি তাকি দি আজৰি হোৱাৰ পাছত আমি ঘৰলৈ যামগৈ আৰু। এয়া মানুহবিলাক দেখিছে নাই আৰু কিমান লাইন হৈ আছে, মূৰ ঘূৰাই যায়গৈ। এনেকুৱা বান্ধোতে মূৰ ঘূৰাই গৈছিলে। চাকিবিলাক জ্বলাইছে মানুহবিলাকে। এটা বস্তু বুজি নাপায়, টেকেলি ঠাইত কিয় দিয়ে? এটা টেকেলিও দিয়ে, চাকি কিনিবলৈ যাওঁতে টেকেলি এটা দিয়ে। কিয় দিয়ে মই বুজি নাপাওঁ। বাকী আহি পেলানি ভাত পানী হোটেলতে খালোঁ। হোটেলতে খাই বৈ এইয়া ষ্টেচনত বহুত মানুহ এইটো ৰতন পূৰা ফেনাই আছে, চেনি খাই আছে কাৰোবাৰ লগত। পোৱালিহঁত এইকেইটা বহি আছে, সিহঁতি কাৰোবাৰ লগত। দেখিছে নাই কিমান মানুহৰ ভিৰ পূৰা ষ্টেচন। আচলতে আমিতো যাওঁতে বেয়া জমনি হৈছিলে। আমি টিকট কাটি থাকোঁতে ট্ৰেইনখন